ৰঙালী বিহু শুভেচ্ছা সকলোকে জনালোঁ। আজি গৰু বিহু, পূৰা গৰু পিটিম আজি। এয়া আমাৰ পৰম্পৰা নিয়ম কৰিব, কণী কাটিব। ৰখি আছে এয়া ভকত ৰৈ আছে। বৰ্তমান আমি গৈ আছোঁ, আহি আছে, দুই এজনকৈ গোট খাই আছে। আপোনালোকক দেখুৱাম কেনেকৈ নিয়ম কৰে। তলত যাব যাতে আজি এই বিহু বছৰেকৰ বিহুত প্ৰত্যেক বছৰে আমি এই কণী কুকুৰা কাটি ৰাইজৰ গোটেই যাতে গৰু গাই ল'ৰা ছোৱালী নাতি নুতুকা সকলোৱে যাতে বেমাৰ আজাৰ যাবলৈ কাৰণে বছৰেকৰ বিহুত আমি এইটো দিওঁ প্ৰভু। সেইটো দিওঁতে থওঁতে যদি কিবা ভুল ভ্ৰান্তি আছে ভুল ভ্ৰান্তি যাতে ক্ষমা কৰি গোটেই ৰাইজক যাতে জয় জয় মৰম কৰি ৰাখিব লাগে, সেই বুলি আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। কি হেৰি কৰিম প্ৰভু, আপোনাক সাক্ষী হিচাপে ইয়া তুলসী দুবৰি এই চাউল লৈ আপোনাৰ ওচৰত কৃষ্ণ প্ৰভু ভগৱান যাতে গোটেই গাঁওখনৰ ল'ৰাই ছোৱালীয়ে বুঢ়াই বুঢ়ীয়ে নাতিয়ে নুতুকাই সকলোকে যাতে বাৰান্দাতে আছে। কৃষ্ণ ভগৱান যাব লাগে কোথায় লাও থাকে এটা চাম গৈ আছোঁ। আমি আজি যাম, নদী যাম, আপোনালোকক নদীত দেখুৱাম কেনেকৈ গা ধুই। দীঘল পানী গৈ পাম আৰু এই জংঘলখিনি আছে, নদীটো আছে, তাতে আমি গৰু গা ধুৱাম। আৰু দেখিছে এয়া দাদাসকলে ঢোল বজাই বজাই আহি আছে সেইপিনে। আৰু এইপিনে চাওক, এইপিনে ধৰ লগত হাতত চুলাইও আছে। আৰু এইপিনে লাও থেকেৰা মাহ হালধি আমি লৈ গৈ আছোঁ গা ধুবলৈ নদীত। পাছত আৰু গৰু আছে, এয়া ঘূৰাব পৰা নাই, ঘূৰাই ঘূৰাই আনি আছে। বৰ্তমান লগত আৰু ইমানেই আছে গৰু, আমি ইমানেই লৈ গৈ আছোঁ। এই দেখিছে, আৰু আগত গ'ল গৰু।